শ্ৰীৰাচক নমস্কাৰ লিগাৰক মই তলনি আৰু সকলোকে মোৰ চেনেল টিনাইলৈ আকৌ এবাৰ ওয়েলকাম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে আমি ৰাভাসকলে দুমচি অৰ্থাৎ মাঘ বিহু কেনেকৈ পালন কৰে তাৰে এটি ভিডিঅ' লৈ আহিছোঁ। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো চাই লওঁ। দমাচি বা মাঘ বিহুৰ প্ৰথম বা প্ৰধান কাম হৈছে বেলাঘৰ সাজা। বেলাঘৰ সাজিবৰ কাৰণে আগতীয়াকৈ আনি থোৱা বাঁহেৰে উৰুকাৰ দিনা সকলো ৰাইজে মিলি বেলাঘৰ সাজে। ইয়াৰ বাবে খেৰেৰে বান্দৰৰ নিচিনা আকৃতিয়ে সাজি বাঁহৰ একেবাৰে মূৰত লগাই এনেকৈ দিয়া হয়। লগতে মেজি ঘৰ সাজি থকাৰ সময়ত বা সাজাৰ পিছত এনেকৈ ঘৰ থকা কিছুমান ফল দিয়া গছ-গছনি যেনে তামোল, নাৰিকল, লেচু, আম, কঁঠাল আদিবোৰক এনেকৈ মাটি বা কাঠৰ টুকুৰা বান্ধি দিয়া হয় আৰু ইয়াক ৰাভা কথাত চাব্ৰা দিবাকাই বুলি কয়। এনেকৈ মাটি বা কাঠৰ টুকুৰা গছত বান্ধি দিলে গছবোৰে বেছিকৈ ফল দিয়ে বা ফল দিয়ক বুলি বান্ধি দিয়া হয়। সাধাৰণতে গৰু বিহুৰ আগদিনাখন গৰখীয়াই গৰুবোৰক চৰে বা বান্ধি ৰাখে, কিন্তু সেইদিনা ৰাতিপুৱা গৰুবোৰক এৰি দিয়া হয় আৰু গধূলি সময়ত গৰুবোৰক বিচাৰি অনা হয়। আৰু সকলো গৰু গোহালিত সোমোৱাৰ পিছত গধূলি সময়ত কেঁচা সূতাৰে ঘৰৰ এনেকৈ এটা মূৰত আৰম্ভ কৰি চাৰিওফালে বন্ধনৰ নিচিনা ইয়াক আনি আকৌ সেই ঠাইত য'ত আৰম্ভ কৰিছে তাতে বান্ধি দিয়া হয় আৰু ইয়াক ৰাভা কথাত ঘৰ-ঘূৰাইকাই বুলি কয়। সেইদিনা উৰুকা ৰাতি আগতীয়াকৈ সাজু কৰি ৰখা চকু অৰ্থাৎ মদ, মাছ, মাংস আদি সকলোৱে মিলি একেলগে কোনোবা এঘৰত বা মেজি ঘৰত অৰ্থাৎ বেলাঘৰতে খায়। মেজি ঘৰ জ্বলোৱাৰ আগতে মেজিৰ চাৰিওফালে 3বাৰ ঘূৰি লোৱা হয়। বেলাঘৰ জ্বলোৱাৰ সময়ত সকলো ৰাইজে ওলাই আহি গৰুক ফুট দিবৰ কাৰণে বেলাঘৰৰ পৰা বাঁহেৰে এক সামগ্ৰী বনাই লৈ যায়। Thank you.
দি বাঁহৰ সামগ্ৰীটো বনাই লয়। গৰুক ফট দিবৰ কাৰণে মেজি ঘৰৰ পৰা জ্বলোৱা ছাই বা দেতৰ কলা অৰ্থাৎ অভা কথাত ঘেমচু বুলি কয় তাক ব্যৱহাৰ কৰা হয়। অৰ্থাৎ দেতৰ কলা আৰু এই ছাই বা দেতৰ কলাক মিঠাতেলৰ লগত মিহলাই লোৱা হয়। তাৰ পিছত ঘৰৰ কোনোবা পুৰুষ মানুহে ৰাতিপুৱা গা পা ধুই বজাৰৰ পৰা কিনি অনা ঘেমচু বা ভেলাঘৰৰ পৰা অনোৱা ছাইক এনেকৈ বাঁহেৰে মিহলি লৈ সেই বাঁহেৰে সকলো গুৰুকে কপালত ফুট দিয়ে। গুৰুবোৰক ফুট দিয়াৰ আগতে সিহঁতৰ শিঙত মিঠাতেল লগাই দিয়ে। পিছত গৰুবোৰক এৰি দিয়া হয় আৰু এই কেইদিন সিহঁতক মুক্তভাৱে বিচৰণ কৰি খাবলৈ দিয়া হয়। তাৰ পিছত ঘৰ যি পিঠা পনাৰ ব্যৱস্থা কৰিছে সেই পিঠা পনাবোৰ সেই গৰুক ফট দিয়া মানুহজনক দিয়াৰ পিছতহে ঘৰ বাকীবোৰে গ্ৰহণ কৰে। পিছত দুপৰীয়া সকলো ৰাইজে একেলগে মিলি আকৌ চক অৰ্থাৎ মদ আৰু খানা খায়। গৰু বিহুৰ পিছদিনাখন 1 তাৰিখ অৰ্থাৎ মানুহ বিহু। সেইদিনা ৰাতিপুৱা সকলো ঘৰত থকা পাচলিবোৰৰ পৰা এটা আঞ্জা বনাই থৈ দিয়ে। আত্মীয়সকলে নিজৰ ঘৰত বনোৱা পিঠা পনাৰে আন এঘৰলৈও লৈ যায়। ফুৰিব যোৱা মানুহবোৰক দিবৰ কাৰণে ৰাতিপুৱাই বনাই থোৱা আঞ্জাৰ লগত মাখাম অৰ্থাৎ জুগুলি দিয়া হয়। এনেকৈ আমাৰ অঞ্চলৰ গাঁৱৰ ৰাইজে সকলোৱে মিলি আৰু আনন্দৰে 3 দিনীয়াকৈ ডমাচী অৰ্থাৎ মাঘ বিহু পালন কৰে। ভিডিঅ'টো চোৱাৰ বাবে নেমৰাছং ধন্যবাদ।